তো ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই ফাৰ্ষ্ট ভিডিঅ' বনাম। মই আজি আমাৰ চাবুৱাত এটা মন্দিৰ আছে, ধলপুৰ মন্দিৰ, তাতে আজি ভিডিঅ' বনাম। আমি এতিয়া বৰ্তমান দলংখন পাৰ হ'লোঁ, ফাৰ্ষ্ট নদী। এইটো ৰাস্তাৰে যাব লাগিব, আপোনালোকে চাই থাকক। এতিয়া মাছ পালোঁ আহি, মোৰ লগত আছে খুৰা এইটো, আৰু এইফালে আছে গীতুৰাজ, গেয়া পালে এইফালে আমাৰ লগত গীতুৰাজ। আমি এতিয়া বৰ্তমান আহি পালোঁ প্ৰকল্প জেগা, এইফালে ধুনীয়া খেতি লগাইছে, এইফালে চাই থাকক। আপোনাক দেখাই আছোঁ ইমান ধুনীয়া নতুন দলং এখন বনাইছে, তাতে আমি সেইখনেৰে আজি যাত্ৰা কৰিম বুলি ভাবিছোঁ। কি বা হয় চাই লওঁ নে কি, ব'লক আমাৰ লগত। আমি গৈ আছোঁ এই বৰ্তমান, আৰু বহুত দিন নাই আপোনালোকক দেখা পোৱা নাই নেকি পাহাৰখন। বৰ্তমান এই গীতুৰাজে চাইকেল চলাই আছে, মই আছোঁ পিছত। এইখন হৈছে ভেস্পাৰ আমাৰ, আৰু এইখন আছে পিছত আহি আছে, এইখন ভেস্পাৰ। আমি এতিয়া গমন কৰিম দলং, এখন নতুন দলং, ধুনীয়া। আগতে আছিল, আমি আগতে এইখন দলঙৰে গৈছিলোঁ, তাতে যাওঁতে আকৌ ভাড়া লৈছিলোঁ। এতিয়া এখন ভাড়া নাই, ফ্ৰী। আপোনালোক চাওক কি মজা নাজাৰা। ওপৰত আছে মন্দিৰ, আপোনালোকক দেখাই আছোঁ মন্দিৰ। আপোনালোক মোৰ লগত গৈ থাকক আৰু চাই থাকক। স্কিন নজ্বলা মোৰ লগত আছে খুৰা, পৰিলে আহি থাকোঁতে ৰাস্তাত বহুত ধূলা, ৰাস্তাটোত বহুত ধূলা হৈছে। ৱাহ কি মজা। আগতে এইবিলাক এই নদীত শিল পাৰাই নাছিল, এতিয়া পাৰিছে নতুনকৈ। কৈ থাকক আপোনালোকে ওপৰলৈ। এইখন হৈছে চাট, এইখন হৈছে দলং। আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ, চাই থাকক খালি। এতিয়া মন্দিৰ পালোঁ আহি, ওপৰলৈ যাম, আপোনালোকে চাই থাকক বাৰু মোৰ লগত। ব'লক ওপৰত যাই মই ধুনীয়াকৈ বস্তু দেখাই আছোঁ, আপোনাক চাই থাকক। ব'লক। তো আমি আহি পালোঁ বৰ্তমান মন্দিৰ। ৱাও, বহুত উঠিলোঁ আমি মন্দিৰৰ পৰা। আপোনালোকক দেখাই আছোঁ ওপৰত নতুনকৈ বনাই আছে মন্দিৰ। ব'লক উঠি আহি আমি ধুনীয়া চেণ্ডেলযোৰ থৈ দিলোঁ, থৈ আমি এতিয়া মন্দিৰটো দৰ্শন কৰিম। আগতে আছিল সেইফালে মন্দিৰ, এতিয়া নতুনকৈ বনাই আছে এইফালে মন্দিৰ। এইটো তাৰ পৰা উঠাই আনিছে। এতিয়া বৰ্তমান আমি মন্দিৰ দৰ্শন কৰিম, তাৰপিছত আপোনালোকক ধুনীয়া এটা বস্তু দেখাই আছোঁ, চাই থাকক। তলত গ'লেহে দেখা পাম ভাল বস্তু। আমি মন্দিৰ দৰ্শন কৰিলোঁ, দৰ্শন কৰি আগতে আছিল ইয়াত মন্দিৰটো, নতুনকৈ বনাই আছে মন্দিৰটো। আমি এতিয়া ফাৰ্ষ্ট তললৈ যাম, তললৈ যাই আপোনালোকক দেখাই আছোঁ। তলত ভীমৰ ঢাল এখন আছে। মই হ'ল 4 মাহমানৰ পিছত আকৌ এবাৰ আহিছোঁ এতিয়া মন্দিৰলৈ। ফাৰ্ষ্ট ব্লগটো ইয়াতে বনাম বুলি ভাবিছোঁ, সেইকাৰণে আহিলোঁ। আমি এতিয়া যাম ফাৰ্ষ্ট তললৈ যাই দেখাই আছোঁ আপোনালোকক, চাই থাকক। ব'লক মোৰ লগত গৈ থাকক। এটা গুহা আছিল, আদিম যুগতে নেকি, আছিল, গম পাইছোঁ। আপোনালোকক গুহাটো দেখাই আছোঁ, চাই থাকক। আগতে এইটো গুহা ডাঙৰ আছিল, সোমাব পাৰিছিল। এতিয়া ভালকৈ সোমাব নোৱাৰি, ঠেক খাই গৈছে গুহাটো। পাহাৰখনৰ তলত গোটেই ফোফলা। এইটো গুহাৰে গৈ আগৰ যোনটো গাঁতাটো দেখাই আছোঁ আপোনালোকক, সেইটোৰে ওলাব পাৰে। এইটো গাঁতা আছে, এতিয়া ঠেক খাই গ'ল। আগতে ডাঙৰ আছিল গাঁতাটো। তলত গ'লে এখন ভীমৰ থাল দেখা পাব, ভীমৰ থালখন দেখাই আছোঁ আপোনালোকক, চাই থাকক বাৰু। আমি এতিয়া আহি আছোঁ ভীমৰ থালখন চাবলৈ। ভীমৰ থালখন আপোনালোকক দেখাই আছোঁ, চাই থাকক বাৰু। ভীমৰ থাল হ'লে এইখন, এই গীতটো আছে, গণ্ডি আছে। এইটো এটা আঁঠু হয়, আৰু এটা এইটো আঁঠু কৃষ্ণ। চাই থাকক আপোনালোকে। যাব পাৰোঁ, কি মজা, এইটো মস্ত শিল। তললৈ গৈ আছোঁ আমি বৰ্তমান, চাই থাকক। এটাও আছিল এটা গুহা, এতিয়া মাৰা গ'ল, শিলেৰে ঠেক খাই গ'ল গুহাটো। এতিয়া দেখা নাপাব আপোনালোকে গুহাটো। ৱাও क्या नजारा है भाई यहाँ पे। আপোনালোক যদি অহা নাই ইয়ালৈ, আহি চাই যাওক। আমি এতিয়া ঘৰত যাম। আমি তলৰ পৰা আহি পালোঁ এতিয়া বৰ্তমান, আকৌ তললৈ গমন কৰিম, ঘৰলৈ গমন কৰিম, চাই থাকক। হাই দোস্ত क्या नजारा है, चाहूंगा तुम पागल। হাই দোস্ত, আমি এতিয়া ঘৰলৈ যাম। এৰিলোঁ আৰু, বাই বাই। ব'লক আমি এতিয়া ঘৰলৈ যাওঁ। এই দোস্তো, পিছে আমি এতিয়া ঘৰলৈ যাওঁ। তাৰ পৰা আহি পালোঁ দলং, নতুনকৈ বনাইছে দলংখন। আমি এতিয়া চাইকেল ওপৰত এখন, তলত এখন, গৈ থাকিম ঘৰলৈ। বহুত ধূলা, খোজকাঢ়ি ব্লগ বনাটো বহুত ধুনীয়া। ব'লক গৈ থাকোঁ। এখন নতুন দলং, ভাল লাগিছে বাৰু দলংখন, আৰু বেয়া নহয়। এইবিলাক
আগতে নাছিল শিল চিল পাই দিছে এতিয়া চাইডে চাইডে এইটো চাইডেও আছে শিলপাৰা ব'লক টাটা বাই বাই সকলোকে দি দিলোঁ বাই বাই টাটা যদি ভিডিঅ'টো ভাল হৈছে তেনেহ'লে লাইক শ্বেয়াৰ সকলোকে কৰি দিব বাই বাই